ইভিনিং আজি এফালে চক ওলাবলৈ লৈছোঁ মাহঁতৰ ঘৰলৈ যাওঁ আজি মাহঁতৰ ঘৰলৈ মানে গোটেইখিনিয়ে যাওঁ মা পাপা ভাইটি ড'ডো চব যাওঁ আমি গোটেইখিনিয়ে যাম বাৰু সকলোকে দেখাই থাকিম আপোনালোকক আৰু বলক সেইফালে যাওঁ অন্য কি কৰিছে চাওঁগৈ গাড়ী ওলাইছে বাৰু আৰু দেখাবও নোৱাৰি গোটেই মানে বৰষুণ দি আছে যে সেইটো কাৰণে মানে গাড়ীখন উলিয়াইছে সোনকালে উলিয়াই দিয়ে মানে আমি ওলাই মেলি আৰু ৰেডিয়ে হ'লোঁ যেতিয়া সেইটো কাৰণে তো ঠিক আছে গৈ ল'ম তাত গৈ লগ পাইছোঁ আপোনালোকক ঠিক আছে চিম্পলকৈ ওলাই লৈছোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব বাৰু আগৰ ভিডিঅ'টো মানে দিয়া নাই দিম বুলি ভাবিছোঁ এইফালে অনুপুৰা এইফালে দেখাবই নাই মানে কাপোৰ হৈ আছে সেইটো কাৰণে অনুপুৰা ওলাইছে আৰু গাড়ীখন উলিয়াইছে চাওক হাই হাই ক'ত যোৱা কৈ দিয়া আকৌ আজি মই যাম শহুবাৰী মানে তোমালোকৰ ঘৰলৈ আমি গৈ থাকোঁ তাত গৈ লগ পাইছিলোঁ আপোনালোকক আৰু কোন কোন যাব ক'ম বাৰু অলপ পিছত এতিয়া গৈ থাকোঁ লগ পাইছোঁ আকৌ আৰু আমি আহি প্ৰায় পাইছোঁহি আৰু ঘৰ বজাৰত মিঠাই চিঠাই কিনা হ'ল পাপাই কিনিলে আৰু দুদু আগফালে বহি আছে এইফালে আমি পাপা মই আৰু মা আৰু তেল চেল ভৰাই ল'লোঁ পূৰা গৈ থাকোঁ আৰু এতিয়া আৰু আপোনালোকে চাই গৈ থাকক ভিডিঅ'টো বেছি দেৰি নাই আৰু পামগৈ অলপ টাইম আছে আমি খং পালোহি ঠিক আছে ফুৰিব আহি আছে এতিয়া ঘৰ পাই গ'লোহি হেল্ল' এভৰিৱান আৰু এতিয়া চাওক আমি পাই গ'লোহি মানে বহুত দেৰিতে পালোহি কিন্তু মই আপোনাক দেখুওৱা নাছিলোঁ মানে সেইকাৰণে ভাবিলোঁ এতিয়া দেখাই দিওঁ বুলি কোনফালৰ পৰা পোহৰটো আহিব মানে সেইটো ভাবি আছোঁ ঘৰখনলৈ আহিলে মানে ভাল লাগে নহয় জানো নিজৰ ঘৰখনলৈ আহিলে বেছি চিঞৰিব পৰা নাই মানে আলহী আছে বিপিন খুৰাহঁত আছে তনয় আহিছে ভাইটি আহিছে ড'ডো আহিছে মা পাপা আহিছে অনু আহিছে মই আহিছোঁ সকলো আহিছোঁ আজি এসাঁজ খাম বুলি ভিতৰত কি কৰি আছে আপোনালোক দেখাই লওঁ আৰু সেয়া আৰু কেনেকুৱা লাগিছে আহি আমাৰ ঘৰলৈ বহুত ভাল লাগিছে দেই বিচনাতে হৈ লৈছে এবছৰমান হৈ গ'ল তোমাৰ বিয়া এবছৰ হ'ল বেছি হ'ল এবছৰ 4 মান হ'ল সেইটো কাৰণে আহিছে আৰু আজি ভাত এসাঁজ খাই যাওঁ বুলি আমি ন চবেই মা কি হ'ল একদম বেহুচ যে সেইটোৱে ইমান ধুনীয়া গিফ্ট পালো ভাবিব নোৱাৰি তোমাক নকওঁ হে চাই লওঁ নেকি ওলাই যাব নেকি সপোনতো ভবা নাই বুলি চাবা নি তুমি সপোনতো নাই ভবা সপোনত দি থকাত কি আছে ন চাওঁ বেছিকৈ নানিবা আকৌ মানে অলপ বেলেগ ধৰণৰ গিফ্ট সেইটো মই দেখিছিলোঁ বাৰু অকণমান আগত ভাল লাগিছে আপোনাক যে দিলে মই কেতিয়া পাম বাৰু মানে কামিং চন নি তেনেকৈ হ'লেতো ভালেই লাগে বাৰু ভিডিঅ'টো পাব দেই গাইজ মই এইটো হ'ল ষ্টেপ আৰু ওপৰখিনি আপোনালোকক দেখাইছোঁৱেই সকলো ইমান ভালকৈ নাই মানে দেখাবলৈ যে এইফালে নতুনকৈ মানে বনাই আছে এইফালে আমাৰ ঘৰটো আৰু এইফালে দেখাম সকলো আপোনালোকক ড'ডো কি কৰি আছে চব ব্যস্ত মানুহ পাপৰ ভাজিব লৈছোঁ দেই এয়া ব্ৰইলাৰ ন এয়া ব্ৰইলাৰ এফালে কণী চব খাম বুলি কৈছে আজি ৰাজহাঁহ মাংস দেই এইফালে কুকুৰা এইফালে মাছৰ জোল আৰু গাইজ খাবলৈ আহিব আমাৰ ঘৰত চবফালে আছে এইফালে ভেন্দি এইখিনি ফ্ৰাই কৰি আছে আমাৰ এইটো জুইশাল মানে
ইমানকৈ সোমোৱাই নাযায় আমাৰ ইয়াত। অঁ এইফালে আচাৰ চাটনি আৰু এইখিনি আমাৰ কাৰণে বনাই থৈছে চক। কি মস্তি মস্তি। আমাৰ মানে ভিতৰখন ইমান ভাল হৈ থকা নাই আৰু আৰু এইফালে আমাৰ আলহী। কেনেকুৱা লাগিছে আমাৰ ঘৰলৈ আহি? বঢ়িয়া। ভাল লাগিছে? বঙামুখত আহিছোঁ আজি, পূজাৰ আগত আহিছোঁ। অঁ দেখালোঁ মানে চবে এসাঁজ খাম বুলি আহিছোঁ আৰু আমি আজি চব আহিছোঁ হয়নে পাপা? ই মই নাই আহা আমাৰ লগত। আমাৰ ভণ্টিজনী আহিছে, কালি আহিলে তো আজি কিনো মানে আজি কাইলৈ যাবগৈ তাই হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ষ্টুডেণ্ট। এইফালে আমাৰ মনেশ্বৰী শুই আছে, এইফালে পেহী বস্তু পেকিং কৰি আছে দেই গাইছক কৈছোঁ। সেয়াই আৰু গোটেইখিনি আপোনালোকক দেখাই দিলোঁ। এইফালে মানে পেহীহঁতৰ ৰুম হয়, এইটো বহুত ধুনীয়াকৈ থৈছে আজি। এইখিনি দেখাই দিলোঁ আপোনালোকক। এতিয়া চাওক 8:15। এইফালৰ পৰা আমাৰ ঘৰ মানে আমাৰ ৰুমলৈ যায় আৰু ওপৰত, তলত খুৰাহঁত থাকে, ওপৰত আমাৰ মানে মাহঁত থাকে। কিন্তু খোৱা মেলাটো দুই ঘৰ একেই হয়, মানে একেলগতে আমাৰ খায়। আমাৰ জইণ্ট ফেমিলি হয় সেয়াই আৰু। হাঁহে বাঁহে ধুনীয়া। পেহী আছে।